আপোনাৰ বাইদেউ ভণ্টি এটা এক্সাম কেনেকুৱা গ'ল? এক্সাম কেনেকুৱা গ'ল? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়নন্দ গগৈ। চিনি পাইছে চাগে, নেপালেও বহুত জলদি চিনি পাব। চ' গাইজ, আজি মই ক'লৈ গৈ আছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজি ব্লগটো মানে অলপমান বিশেষ হ'বলৈ গৈ আছে, শেষলৈকে চাই থাকিব আৰু এনজয় কৰিব। স্কুটি হে और यहाँ हमारी पारी हो रही है। তো দেখিব পাইছে এইফালে আহি আছে এজন, তাৰপৰা এইফালে মানে ৰাস্তাতে মানে বেয়া হৈ গ'ল, মানে মবিয়েল খতম হৈ গ'ল না কি হৈ গ'ল। এতিয়া নাই, ডিব্ৰুগড় একদম গেছ চেছ নাই মানে ওচৰে পাজৰে, 2 কিলোমিটাৰমান আছে বুলি কৈছে, এইফালে যাব লাগিব। চ' গেছ বহুত দূৰত ঠেলি মানে এতিয়া গেছটো পালোহি। তো কি ক'ম এতিয়া, লাহোৱাল কলেজৰ আজি ভিডিঅ' বনোৱাৰ কথা আছিলে। তো স্কুটিখন যদি জলদি বনি যায় তেনেহ'লে দেখাব পাৰিম, নহ'লে আৰু কি অৱস্থা হৈছে দেখিছে নেকি। এইফালে আমাৰ লাগি আছে মানে কামত এইফালে এনেকৈ। চ' গাইজ, এতিয়া টাইম হৈ গৈছে 4টা, মানে SSC পৰীক্ষা দিয়াখিনি মানে ওলাবলৈ হৈছে টাইম। এইফালে বহুত মানুহ ভিৰ লাগি আছে, চাব পাইছে। দাদা, তোমাৰ কোন আহিছে পৰীক্ষা দিবৰ কাৰণে? লগৰী আহিছে। এইফালে দাদা আপোনাৰ? ভণ্টি আহিছে। এইফালে আপোনাৰ? ছোৱালী আহিছে। এইফালে কোন আ তোমাৰ एग्जाम देने के लिए? बहन। আপোনাৰ? এইফালে এতিয়া টাইম হৈ গৈছে, আহিব এতিয়া মানুহখিনি, দেখুৱাবলৈ চেষ্টা কৰিম মানে কেনেকুৱা আছে সুধিম চবকে, মজা লাগিব, চাই থাকিব। আপোনাৰ কোন আহিছে? আমাৰ গাড়ী সিহঁতে মানে গাড়ী আহিছে, মানে গাড়ীত নিব মানে। ঠিকে আছে, মানুহ চব পাইছে, পূৰা ভিৰ। সেইফালে অঁ এনেই বনাই থাকোঁ কেইটা এইফালে সুধিব চাওঁ। আপোনাৰ কোন আহিছে? তই আপোনাৰ কোন আহিছে? লগৰ। আগৰ ফালে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। भैया, अरे चश्मा वाला भैया, कौन आया है तुम्हारा? हाँ? अच्छा, नहीं बोलेगा ये। अपना को नहीं सकता, भागिन भाई सर। अरे हेलो भाई, तुम्हारा कौन आ रहा है? दोस्त आ रहा है। अपना আমনি লাগিছে নাই মানে ইমান দেৰি ৰখি থকা? এনেকুৱা দোষ হ'ব লাগে মানে চব। আপোনাৰ দোষ আহিছে। নামটো? মোৰ দোস্তৰ নামটো নাম তোমাৰ নামটো? মোৰ নামটো সুৰজ। আমনি লাগিছে নাই? আমনি লাগিছে নাই? বহুত দেৰি লগাই ৰখি আছোঁ। আচ্ছা, এইফালে আগৰ ফালে আৰু সুধিবলৈ চেষ্টা কৰিম। এইফালে चैनल का नाम बोलो ना भैया। प्रिय गगৈ है मेरा चैनल का नाम। মই জানা বাবু ভাই দেখিছে। এই দাদা কেনেকুৱা হ'ব লাগে মানে, দাদা আহিছে। এইফালে আগৰ ফালে দেখুৱাবলৈ চেষ্টা কৰিম। আপোনাৰ কোন আহিছে? লগৰ। বেছিভাগ লগৰ আহিছে, মই লগৰ হৈ আহিছোঁ বাৰু। এনেকুৱা লগত থাকিব লাগে মানে, এতিয়া ভাল পৰীক্ষা চৰীক্ষা দিবৰ কাৰণে। তাৰফালে আৰু কিমান দূৰত যাম, আহি লওক, তাৰপিছত দেখুৱাই আছোঁ মানে চবকে সুধিম কেনেকুৱা আছে। আপোনাৰ কোন আহিছে পৰীক্ষা দিবৰ কাৰণে? गैस এইফালে কেণ্ডিডেটখিনি আহিছে। আৰে ভাই লোক, কেনেকুৱা হ'ল এক্সাম? কেনেকুৱা হ'ল এক্সাম? एकदम बढ़िया কেনেকুৱা बढ़िया बढ़िया एग्जाम कैसा हुआ? बढ़िया बढ़िया एग्जाम बढ़िया बढ़िया एकदम बिया। এইফালে গাৰ্জেন বহুত কষ্ট কৰি ৰখি আছে, মানে 4 ঘণ্টাও বেছি হ'ল মানে। এইফালে 170 কেনেকুৱা হ'ল এক্সাম? पास को बम এইফালে আৰু আহি আছে, সুধিম। एग्जाम কেনেকুৱা হ'ল? एग्जाम कैसा हुआ भाई? एकदम बढ़िया। जैसा होना चाहिए वैसा तो किया है, वैसे हुआ है। देखते हैं क्या होता है। एग्जाम কেনেকুৱা হ'ল ভাই? बहुत दुनिया होता है। আপোনাৰ বাইদেউ कैसा गया भाई? बहुत बढ़िया। एग्जाम केनेকুৱা ग'ল? एग्जाम कैसा गया भाई? एग्जाम केनेকুৱা ग'ল? एग्जाम केनेকুৱা ग'ল? এইফালে মোৰ লগৰজনী ওলালে। এইফালে ভণ্টি এটা এক্সাম কেনেকুৱা গ'ল? जान दे देंगे इसके लिए। লাইক দিছে মানে ভাল আছে। এইফালে এক্সাম मजा मजा। কেনেকুৱা গ'ল? এক্সাম কেনেকুৱা গ'ল? आलूगुडी
এক্সাম কেনে গ'ল এক্সাম এক্সাম কেনে গ'ল ভণ্টি এক্সাম কেনে গ'ল এক্সাম কেনে গ'ল এক্সাম কেঁচা গয়া এক্সাম কেনে গ'ল এক্সাম কেঁচা গয়া ভাই अच्छा किया এক্সাম কেনে গ'ল লাভ আহি আছে এক্সাম কেঁচা গয়া अच्छा এইফালে আহি আছে আৰু এইফালে এক্সাম কেনে গ'ল बढ़िया এক্সাম কেনে গ'ল ভালে ভালে এক্সাম কেনে গ'ল ভালে হ'ল আৰু এক্সাম ধুনীয়া এইফালে আৰু আহিছে এক্সাম কেনে গ'ল এক্সাম কেনে গ'ল এইফালে এক্সাম কেঁচা গয়া একদম ফটাফটি ইমানটা সামৰিছোঁ আজি ভিডিঅ'টো তো এইফালে গৈ থাকোঁ এতিয়া ওলাই আছে